আমি চেষ্টা চলাই যাম বুলি আশা ৰাখিছোঁ। আপোনালোকৰ সহায় সহযোগ পালে ভৱিষ্যতে আমি বিহু সুৰক্ষা সমিতি যিখিনি দীঘলীয়া কাৰ্যসূচী আছে সকলো কৰি যাম। এই কৈ মোৰ চমু বক্তব্য কাৰ্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ। বিহু সুৰক্ষা সমিতি বিশ্বনাথ জিলাৰ কাৰ্যকৰী সম্পাদক শ্ৰী সমাবেশৰ কাৰ্যকৰী সভাপতি শ্ৰী দেৱকুমাৰ দাসক আমি পুৰপুৰী স্থানীয় হিচাপে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। জয়দৰে আমি আজি যি ৰাইজৰ সন্মুখলৈ আমি বিশেষকৈ কৰ্মশালা যিখিনি আমাৰ হৈ আছে সেয়েহে আমি ৰাইজৰ সন্মুখলৈ আহিবৰ বাবে আজি সাজু হৈ উঠিছোঁ। আমাৰ স্থানীয় ৰাইজৰ লগতে বিভিন্ন জেগাৰ পৰা আহি আমাৰ আজি এই স্থানত উপস্থিত হোৱা সকলো আই মাতৃ তথা মোৰ বন্ধুবৰ্গ পিতৃস্বৰূপ সকলোলৈকে চৰণ চুই আপোনালোকৰ ওচৰত সেৱা ধৰিছোঁ। যাতে আজি আমি এই কাৰ্যভাগ সুকলমে সুন্দৰভাৱে পাৰ কৰিব পাৰোঁ তাৰ বাবে আপোনালোকৰ পৰা সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। ব্ৰহ্মপুত্ৰ বিহুৱা দলৰ সকলো কাৰ্যকৰ্তাক মই সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ইয়াৰ পিছত এটা সম্বৰ্ধনা অনুষ্ঠান আছে।